হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে এবাৰ মোৰ ভিডিঅ'ত ডেইলি ব্লগৰ বাহিৰে এখন ব্যতিক্ৰমী নাটক এখন দেখা পাব। তো আমি তাৰে কিছুমান প্ৰিপাৰেশ্যন চলাই আছোঁ। আগলৈ নাটকখন উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ। ডিএলএড দ্বিতীয় ষান্মাসিকৰ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ বাবে পঠোৱা ৰজাগাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আমাৰ এই 5জনীয়া দলটোৱে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ অন্তৰ্গত ৰ'ল প্লেত আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ সহপাঠীৰ দ্বাৰা এখন নাটক সম্পাদন কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে নাটকখন সুন্দৰভাৱে উপভোগ কৰিব। লগতে এই নাটকখন সম্পাদন কৰোঁতে তাৰ আখৰাৰ যি দৃশ্য আমি নাটকখনৰ লগত আগবঢ়াইছোঁ। আপোনালোকে আমাক এই সকলোখিনি মৰমেৰে আঁকোৱালি ল'ব আৰু সহায় জনাব। ধন্যবাদ। দেউতা মই স্কুললৈ যাব পাৰিম। ডাঙৰ হৈ পেলাই চাকৰি কৰি আমাক বুঢ়াকালত খুৱাব লাগিব নহয়। ভালকে যাম, ভালকে পঢ়িবি। নালাগে তই স্কুললৈ যাব। তই ছোৱালীহে, তই ডাঙৰ হৈ পেলাই এনেও বেলেগ ঘৰলৈ বিয়া হৈ পেলাই কাম কৰিব লাগিব। তই ঘৰত থাকি কামকে শিক। ঠিক আছে দেউতা। নিশ্চয় কোৱা মতেদি শুনিছো যে তহঁতৰ স্কুলত বোলে শিক্ষক এজনী মহিলাই হয়। তেনেতে তাইক আমি পঠাব লাগিছে। ভুলে হৈছে নেকি? নহলে আজি মই স্কুললৈ থবলৈ যাওঁ। আজি তোক মই স্কুললৈ থবলৈ যাওঁ। হয় নেকি দেউতা? বোলা এটা সোমাব পাৰিমনে? মইতো ভাবিছিলো অকল ল'ৰাহে শিক্ষক হ'ব পাৰে, ছোৱালীবোৰ বিয়া হৈ গৈ কামহে কৰিব লাগে। আপুনি ভুল ভাবিছে। আজিৰ যুগত ল'ৰাৰ সমানে ছোৱালীকো অধিকাৰ দিয়া হৈছে। কেৱল ল'ৰাইহে যে পঢ়িব পাৰে তেনেকুৱা একো কথা নহয়। আজিৰ যুগত ছোৱালীও নিজকে পঢ়ি নিজে এখন সমাজত প্ৰতিষ্ঠা কৰি দেখুৱাইছে। আপুনি কথা এটা জানে নে মই ঠিক গম নাপাওঁ, তথাপিতো মই আপোনাক ক'ব বিচাৰিছো যে মহাকাশচাৰী কল্পনা চাওলা যে তেওঁ এগৰাকী মহিলাই আছে আৰু বৰ্তমান আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি তেওঁ এগৰাকী মহিলাই হয়। গতিকে তেওঁলোকে এটা ভৱিষ্যত পাৰে। হয় নেকি? মই এইবোৰ কথা জনাই নাছিলো। তেতিয়াহ'লে কালিৰ পৰা ময়ো মণিক স্কুললৈ পঠাম। হয় ঠিক আছে, পঠাই দিম। কেৱল যে ল'ৰাৰহে পঢ়াৰ অধিকাৰ আছে তেনেকুৱা একো কথা নাই। আজিকালি বৰ্তমান যুগত চৰকাৰেতো ছোৱালীক পঢ়াবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। গতিকে ছোৱালীক পঢ়োৱাৰ চৰকাৰেও সিদ্ধান্ত লৈছে যে আমি ছোৱালীক পঢ়াব লাগে। গতিকে আপুনি মণিক পঠাই দিব। ঠিক আছে, মই যাওঁ। কাইলৈ পৰা মই মণিক পঠাই দিম। ঠিক আছে। এনেকৈহে ঘৰ মুচে হয় নেকি? কওকচোন। মই ভুল কৰিছিলো। মণিৰো ল'ৰাৰ নিচিনা পঢ়াৰ অধিকাৰ আছে। শুনিছনে মণি? তইও কাইলৈ পৰা বিশ্বৰ লগত স্কুললৈ যাবি। ধন্যবাদ দেউতা। মই আজিৰ পৰা ভালদৰে পঢ়ি আৰু আপোনালোকৰ নাম জনাই তুলিহে সঁচা চিন্তা ল'ৰা ছোৱালী একে সমান। আহক তেনেহ'লে আমি ল'ৰা ছোৱালীক সমান মৰ্যাদা প্ৰদান কৰোঁ।